কৈ থৈ দিয়া এগাল মান মই হেৰি কৰিম না আন্ধা হৈ গ'ল মিষ্টাৰ এই কৰো কি নি আছ হা এই হাজিয়া মাৰি আছো হাজিয়া কেইটকা হাজিয়া কিমান দিবা হেল্ল' গৰমত আমাৰ চেহেৰা বেয়া হৈ গ'ল চেহেৰা বেয়া হ'ব তিনিজনী বিয়া পাতিলি আৰু এতিয়া ধুনীয়াকৈ পাইছে দেই ধুনীয়া হৈছে কি নোৱাৰিম চব পাৰোঁ মাইকী কাম কি নোৱাৰোঁ পাৰা চব পাৰোঁ গুৱাহাটীত কাম কৰিব পাৰোঁ কাম কৰি আকৌ মই ধান ৰুবলৈ আহিছোঁ দেখিছেনে নাই ফাঁকি দি আহিছোঁ তাকো ফাঁকি দি আহিছোঁ গাইজ ফাঁকি ধান ৰুবলৈ বুলি ঘৰৰ কোম্পানীত ফাঁকি দি আহিছোঁ অঁ দেখিছেনে নাই কি মজাকৈ ৰুইছোঁ অঁ চহৰৰ মানুহে খাবহে পাৰে আমি চব পাৰোঁ 2-3 মিনিটমান কৰা তুমি কৰি থাকাচোন বাৰু সেইখিনি ৰুই হ'ল কাহা আগতীয়াকৈ ৰুলোঁ আমি বহি বহিও চাওঁ দেখা নাই আমি বহি বহিও ৰুওঁ চাওক গাই চাওক বহি বহি ৰুওঁ আমি এইটো 2023 মানে লাষ্টৰ ট্ৰেণ্ডিং এনেকৈ ৰুব পাৰি আমাৰ এইফালে উজনি অসমৰ ফালে এনেকৈয়ে ৰুৱে নামনি অসমৰ ফালে কেনেকৈ ৰুৱে দেখুৱাবচোন এনেকৈ কেনেকৈ দেখুৱাই আমি শুই ৰুওঁ দেখিছেনে নাই দেখুৱাই আছোঁ ৰ'ব এইটো কাটিলি নি কণ্টিনিউ কৰি থৈ ভিডিঅ' কৰি আমাৰ উজনি অসমৰ ফালে এনেকৈও ৰুৱে অঁ এনেকৈ ৰুলে বেছি ভাল হয় গুটি বেছি লাগে আৰু মানুহটো অলপ ভাল হয় ৰ'দেও নাপায় এই মজা হয় মজা এনেকৈও ৰুৱে চব পাকে ৰুৱে এনেকৈও ৰুব পাৰি এনেকৈও ৰুব পাৰি মিক্সাৰে ধান ৰুইছে কঠীয়া ৰুইছে ধান নহয় দে গৈছিলে সেইখিনি ল'ব ৰুই আছে আজি আমাৰ ৰ'দ দিব ছাগলী মই ফাৰ্ম পাতিছোঁ দেখিছেনে নাই এয়া ছাগলীৰ কাৰণে পথাৰকেইডৰা এৰি দিছোঁ এইফালে দুজনী আছে ছাগলী